আমাৰ কোৱাৰ্টাৰ ঘৰৰ আগফালটো চাওকচোন বাৰু, কি ধুনীয়া গছ গছনিৰে ভৰা, মানে ফুলৰ গছ, আম কঁঠাল গছেৰে ভৰা, পূৰা সেউজীয়া সেউজীয়া আগফালখন বহুত ভাল লাগে বহি থাকি। আমি এটা 4টা ফেমিলি থাকোঁ। এই আমাৰ আগফালে এইটো হয় নামঘৰ বাৰু, আমাৰ ওপৰত কোৱাৰ্টাৰৰ সন্মুখতে ওপৰত নামঘৰ। আমাৰ আগফালটো বহুত ভাল লাগে, মানে অলপ খোজকাঢ়িলেও ভাল লাগে, বহি থাকিলেও ভাল লাগে, মনটো ভাল লাগে আৰু। ৰুমকেইটা বাৰু বেয়া, কিন্তু তথাপি আগফালটো ভাল লাগে বাৰু মোক বহুত। আমি এইফালে 4টা ফেমিলি থাকোঁ, মানে এক লাইনতে মানুহ, এটা লাইনতে 4টা ফেমিলি থাকোঁ আমি ইয়াতে। এই যে এইটো মোৰ কোৱাৰ্টাৰ ঘৰৰ হোমটোৰ বাৰু, এইটো বাৰাণ্ডা ৰুম, বহা ৰুম এইটো হ'ল, এইটো হ'ল এইটো এটা ৰুম। এইটো এটা ৰুম বাৰু মোৰ, ডাঙৰ ৰুম 2টা, আৰু বাৰাণ্ডাৰ ৰুমটো, বহা ৰুমটো অলপ সৰু, আৰু পাকঘৰটো অলপ মিলি 4টা ৰুম। সেয়ে মোৰ গুহাৰ থাপনাৰ ঠাইখিনি চাওকচোন বাৰু, কিবা কৰি বহাইছোঁ আৰু অলপ জেগাতে এইখিনিত এটা ৰেকৰ ওপৰত তেনেকৈ থাপনাখন বহাইছোঁ। এইটো মোৰ পাকঘৰ। এই চাওক মোৰ পাকঘৰটো বাৰু, কোৱাৰ্টাৰ ঘৰৰ পাকঘৰ। এই আৰু এইফালে এই ডাঙৰ ড্ৰামটোত আমি পানী কিনি ভৰাওঁ, 1000 লিটাৰকৈ, তাতে পানী কিনিলেই ব্যৱহাৰ কৰোঁ আমি। বহুত কষ্টকৰ গুৱাহাটীত পানী কিনি ব্যৱহাৰ কৰিব লগা হয়। আচ্ছা, হোমটোৰ দিয়াৰ পিছত মই এই ল'ৰাৰ ৰাগখন ঠিক কৰি আছোঁ বাৰু। ল'ৰাই মানে মোক কিতাপবিলাক ঠিক কৰিব নেদে, নালাগা বস্তুবিলাকো মানে তাতে ভৰাই থৈ দিয়ে। মানে তাই নাই, স্কুল গৈছে বাৰু, তাই নাথাকা অৱস্থাতে মই ৰাগখন মানে কিতাপ থোৱা ঠাইখন ঠিক কৰি আছোঁ বাৰু। আপোনালোকে ভিডিঅ'খিনি চাই বাৰু লাইক শ্বেয়াৰ, ভাল পালে ভিডিঅ'খিনি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাৰু। এটা আপোনালোকৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবে অলপ আগবাঢ়ি যোৱাৰ কাৰণে মনত উৎসাহ জাগে, উৎসাহ পাম বাৰু। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে অলপ ছাবস্ক্ৰাইব এটা কৰি দিব। আপোনালোকৰ ছাবস্ক্ৰাইবে এটাই মানে মনত উৎসাহ আনন্দ আনিব, মানে ভিডিঅ' কৰাৰ কাৰণে। এয়ালৈ আজি।